একদম মোৰ বহুত দুখৰ কাহিনী। কালি যে মোৰ মেডিকেল লৈ যাবলগীয়া ছোৱালী আছিলে, এই ছোৱালীজনীক এতিয়ালৈকে মই বেমাৰ চাব পৰা নাই। মোৰ গৰু বেচিবলগীয়া আছিলে, গৰু এতিয়ালৈকে মোৰ বেচিব পৰা নাই। মানে ইমান মই মাতিছিলোঁ, যে ছোৱালীজনীক মই বচাবই পৰা নাই, মোৰ কেপাচিটিয়ে নাই। এফালে কোভিড-19 ভয়াবহ ৰূপ ধাৰণ কৰি আছে, আনফালে দেশত চলি আছে আংশিক লকডাউন। ফলস্বৰূপে চৰ-চাপৰিত থকা কিছু গোপালকসকলৰ ওপৰত নামি আহিছে বহুত বিপদগ্ৰস্ত অথবা বিপদ। কাৰণ গোপালকৰ ওপৰত ভিত্তি কৰি চৰ-চাপৰিত কিছু লোকে তেওঁলোকৰ নিজৰ জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছিল। কিন্তু নাই তেনে পৰিৱেশই নাই। পৰিৱেশটো সম্পূৰ্ণ পৰিৱৰ্তন হৈছে। বেপাৰীক মাতিলেও নাহে গৰু কিনিবলৈ, ফলস্বৰূপে গোপালকসকলে বিক্ৰী কৰা নহয় গৰু। এতিয়া সমস্যা, মাথোই সমস্যা। পৰিয়াল ভালকৈ পোহপাল দিব নোৱাৰাৰ ফলস্বৰূপে চৰকাৰৰ ওচৰত বহুত কাতৰ মিনতি কৰিছে। অতি সোনকালে গো বিক্ৰীৰ ব্যৱস্থা কৰি দিব লাগে চৰকাৰে। ঘটনাটো সংঘটিত হৈছে জুৰিয়াৰ বগৰীপাৰাত প্ৰায় 100 শতাধিক লোকে এনেকুৱা ধৰণৰ সমস্যাত সন্মুখীন হৈছে। এনেকুৱা ধৰণৰ সমস্যা সন্মুখীন হোৱাৰ ফলত তেওঁলোকৰ পৰিয়ালৰ ওপৰত নামিছে বহুত বিপদ। এতিয়া মাথো অপেক্ষা কেতিয়া ব্যৱস্থা কৰি দিব চৰকাৰে গৰু বিক্ৰীৰ বাবে। চৰকাৰলৈ পুনৰ আহ্বান যে কেতিয়া গৰু বিক্ৰীৰ বাবে ব্যৱস্থা কৰি দিব। অতি সোনকালে বিক্ৰী কৰি দিয়ক গৰু বিক্ৰীৰ বাবে, কাৰণ আমাৰ পৰিয়ালটো পোহপাল দিব লাগিব অতি ভালকৈ। কাৰণ আমি ছোৱালীৰ অসুখ, তথাপিও ঔষধ কিনি দিব পৰা নাই, না পাৰিছোঁ গৰু বিক্ৰী কৰিবলৈ, না পাৰিছোঁ কিবা কিবি কৰিবলৈ, নাই কোনো প্ৰচেছ নাই। গতিকে চৰকাৰৰ ওচৰত আমাৰ ফালৰ পৰা অতি ৰিকুৱেষ্ট যে অতি সোনকালে চৰকাৰে যাতে গৰু বিক্ৰীৰ বাবে ব্যৱস্থা কৰি দিয়ে, তাৰ বাবে এটা বহুত আহ্বান জনাইছোঁ। মেডিকেল লৈ যাবলগীয়া ছোৱালী আছিলে, এই ছোৱালীজনীক এতিয়ালৈকে মই বেমাৰ চাব পৰা নাই। মোৰ গৰু বেচিবলগীয়া আছিলে, গৰু এতিয়ালৈকে মোৰ বেচিব পৰা নাই। মানে ইমান মই মাতিছিলোঁ, যে ছোৱালীজনীক মই বচাবই পৰা নাই, মোৰ কেপাচিটিয়ে নাই। এতিয়া কিয় হ'ব জানো, মই একদম খাবলৈ নাই, শুবলৈ নাই, একেবাৰে মোৰ উপায় নাই। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া আমাক অলপ সহায় দিয়ক। মোৰ ইমান গৰু আছিলে, এই গৰুকেইটা আমি কি কৰিম? মোৰ আছে 150টা গৰু সৰু ডাঙৰে। মই পোৱালি পাওঁ 40টা বছৰে। তাৰে মই কিছুমান বানপানীও লৈ যায় আমাৰ ইয়াত, সেইটো ভগৱানৰ ওপৰতে দিছোঁ। আৰু যিখিনি থাকে আমি 15-20টাকে গৰু বছৰত বিক্ৰী কৰি এই নিজৰ সতি সন্তানক আমি পোহপাল দিওঁ, আৰু নিজেও তাৰে পৰাই আমি পৰ্বত তোলোঁ। গৰু এতিয়া বেচিব পৰা নাই। এই বিনিময়ত আমাৰ খোৱা বোৱাৰ পৰা ধৰি পিন্ধা উৰালৈকে ইমানে আৰ্থিক অৱস্থা বেয়া হৈ গৈছে। সেয়েহে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিকোনো এটা পথ ভালকে লৈ এই আমাক চৰ এৰিয়াৰ মানুহখিনিক যাতে চলিবলৈ এটা উপায় দিয়ে। কেলে অসমখনত শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰায় ব্ৰহ্মপুত্ৰ 2 কিনাৰে থকা মানুহ সম্পূৰ্ণ ধনৰ ওপৰত চলা। আমি গৰু পোহপাল দি কেনে ঘৰ পৰিয়াল চলাওঁ। এতিয়া সমস্যাটো এইটো হৈছে, গৰু আমাৰ কিনা মানুহ নাই কোনো। আমি ব্যৱসায়ীসকলক মাতো, কোনেও নাহে গৰু কিনিবলৈ। আজি কিছুদিনৰ পৰা মানে গৰু বস্তুটো কিনা মেলা কোনেও নকৰে। আমি ইমান ব্যৱসায় মাতিছোঁ, কোনেও নাহে। আমি গৰু পোহপাল কৰি কেনে আমি ঘৰ পৰিয়াল চলাওঁ। গৰু আমাৰ নিচিনা আৰু বহুত এনেকুৱা গৰু পালক আছে। এই চৰ-চাপৰি অঞ্চলত আমি বসবাস কৰা যিমান মানুহ আছোঁ, আমি কোনো মানে একো উদ্গতি নোহোৱা হৈছে। এতিয়া চলিবলৈ এনেকুৱা অসুবিধা, গৰু কিনা মানুহ নাই কোনো এটা। এতিয়া স্থানীয় বেপাৰীবিলাক আমি মাতো, বা স্থানীয় বজাৰবিলাক খুলিলে আমি বেচিব পাৰোঁ। স্থানীয় বেপাৰীবিলাক মাতো, জোৰ পৰা মাতিলেও কোনো নাহে কিনিবলৈ। বেমাৰ আজাৰৰ দিন, ঘৰ পৰিয়াল চলাব নোৱাৰি, বেমাৰ আজাৰ চাব নোৱাৰে। ল'ৰা ছোৱালী আমি পঢ়া শুনা কৰাব লাগে এইবিলাকৰ পৰাই। এতিয়া মই ছোৱালীবিলাকক মোবাইল এটা কিনি দিব লাগে, অনলাইন ক্লাছ আহে বোলে। গৰু এটা বেছি মোবাইল এটা কিনি দিওঁ ভাবিছোঁ, তাকো কৰিবলৈ ক্ষমতা হোৱা নাই। কোনো কিনা মানুহে নাহে। আমাৰ সমস্যাটো এইটোৱে। চৰকাৰে যাতে আমাৰ এই সমস্যাটো অকণমান চাই অলপ গুৰুত্ব দিয়ে, আমাৰ চৰকাৰৰ ওচৰত এই অনুৰোধ। এই গৰু এতিয়া ৰাইজে চাইছে 99ৰ পৰা আমি গৰু ম'হ পুহি আমি জীৱিকা চলাই আছোঁ। এতিয়া গৰু বজাৰ বন্ধ হৈছে, এতিয়া গৰু বিক্ৰী কৰিব লাগে। এতিয়া মোৰ ঘৰত খাবলৈ নাই, ধৰক চাউল পাতি নাই,
এতিয়া নিমখো নাই মোৰ গৰু দিবলৈ নিমখ নাই কমচে কম মোৰ 150টা গাই আছে মাকে পোৱালি লয় এতিয়া নিমখ কিনিব পৰা নাই কাৰণ গাখীৰ লকডাউন বুলি প্ৰায় এনে এমাহমান বন্ধ হৈছে তেল নিমখ নাই কিয় বজাৰ বন্ধ কালি মই যোৱাকালি বেপাৰীক ফোন কৰিছো বেপাৰী 2-3টা আমাৰ ইয়াত ওচৰত বেপাৰী আছে লোকেল বেপাৰী কেইটামান ফোন কৰিছো গৰু কিনা নাই গতিকে মই অসম চৰকাৰক দুখ পাইছো যে গৰু বজাৰটো খুলি দিয়ক গৰু বজাৰ মই অসমৰ মুখ্যমন্ত্ৰীক এৱা কৰিছো যে গৰু বজাৰ খুলি দিয়ক ৰাইজৰ সমস্যা আমি গৰু পালকৰ সমস্যা